তামুলপুৰ শুক্লাইচাৰভাং সমষ্টিত বিপিএফ দলত যোগদানৰ অনিৰুদ্ধ যাত্ৰা। সমাগত বিটিচি নিৰ্বাচনক লৈ বিটিচিত প্ৰবাহিত হৈছে ৰাজনীতি গৰম বতাহ। গুৰেশ্বৰৰ শুক্লাইচাৰভাঙত প্ৰতিদিনে গাঁৱে গাঁৱে বিপিএফত যোগদানেৰে শক্তি প্ৰদৰ্শন। বিটিচিৰ প্ৰাক্তন EM গণেশ কছাৰীৰ নেতৃত্বত সমষ্টিটোত প্ৰতিদিনে চলিছে যোগদান সভা। বৰ্তমান বিজেপিৰ দখলত থকা শুক্লাইচাৰভাং সমষ্টিটো প্ৰতি সপ্তাহত 5 শতাধিক নেতা কৰ্মীৰ যোগদানেৰে পুনৰুদ্ধাৰৰ চেষ্টা বিপিএফ দলৰ। 15 বছৰে বিপিএফৰ দখলত আছিল বিটিচিৰ 29 নং শুক্লাইচাৰভাং সমষ্টি। বিগত নিৰ্বাচনত বিজেপিৰ হাতলৈ গৈছিল বিপিএফৰ দুৰ্গ হিচাপে চিহ্নিত শুক্লাইচাৰভাং সমষ্টিটো। বৰ্তমানৰ বিজেপিৰ পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰীৰ ব্যৰ্থতা আৰু 15 বছৰীয়া বিপিএফৰ কাৰ্যকালৰ উন্নয়নৰ খতিয়ান লৈ গাঁৱে গাঁৱে প্ৰৱেশ কৰিছে প্ৰাক্তন EM গণেশ কছাৰীয়ে। প্ৰতিদিনে শতাধিক লোকৰ যোগদানত উৎসাহিত শুক্লাইচাৰভাঙৰ বিপিএফ শিবিৰ। जिंदाबाद 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 बीपीएफ जिंदाबाद 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 आक्रमण महिलारी जिंदाबाद 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 आक्रमण महिलारी मोर निजा बासभवনত বিজেপি ইউপিপিএলৰ কেন্দ্ৰীয় পৰ্যায়ৰ মানে জিলা পৰ্যায় আৰু ব্লক পৰ্যায়ৰ আৰু বিভিন্ন বুথ কমিটিৰ বিভিন্ন মানে দায়িত্বত থকা এই নেতা কৰ্মীবিলাকে আজি মোৰ এই চোতালত বৰ্তমান আমি 45 জন ব্যক্তিক আমি দলত আঁকোৱালি ল'লোঁ আৰু অলপ 1 ঘণ্টা পিছত আকৌ আমি পূব বাঙালীপাৰাত তাতেও আমি জইনিং প্ৰগ্ৰাম আছে, তাতেও 60 জন জইনিং হ'ব, প্ৰায় 105 জন আজি জইনিং মানে আছে। গতিকে মই যোৱা সপ্তাহতে কৈছিলোঁ নেক্সট সপ্তাহত আৰু 500 জন জইনিং কৰিম। আজি জইনিং কৰিছোঁ 105 জন, কাইলৈ জইনিং হ'ব, পৰহি জইনিং হ'ব, পৰহিৰ পিছত মানে সোমবাৰ আৰু মংগলবাৰ কণ্টিনিউ 5 দিন জইনিং প্ৰগ্ৰাম আছে। গতিকে সপ্তাহত 500 পৰিয়ালক জইনিং কৰাৰ কাৰ্যসূচী আমাৰ চলি আছে। বিগত 2 সপ্তাহ ইতিমধ্যে আমি 1000 পৰিয়ালক ইতিমধ্যে আমি জইনিং কৰিলোঁ 2 সপ্তাহত। আৰু এইবাৰ সপ্তাহ আজিৰ পৰা আৰম্ভ হৈছে, শুক্ৰ শনি ৰবি, এইটো সদায় প্ৰত্যেক সপ্তাহৰ এই 3 দিন 4 দিনত আমি জইনিং কাৰ্যসূচী কৰোঁ। গতিকে আমি আজি প্ৰথম কৰিলোঁ এই সপ্তাহত, আজি শুক্ৰবাৰ, শনিবাৰ, ৰবিবাৰ, সোমবাৰ, মংগলবাৰ একেৰাহে 5 দিন আমি জইন কৰিম। এই কথাকো আপোনালোকক অৱগত কৰাইছোঁ। যোৱাকালি আমাৰ ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই তেওঁ অকৰ্মণ্য বুলি কোৱাটো বেয়া পাইছে। তেওঁ অকৰ্মণ্য মানুহক অকৰ্মণ্য বুলি নকয়, আমি কি বুলি ক'ম? তেওঁৰ ধাৰণাই ভুল। শুক্লাইচাৰভাংটো চিনি নাপায় কিজানি এনেকুৱা লাগিছে মোৰ বাইটকেইটা চাই বা তেওঁৰ নিউজকেইটা চাই। শুক্লাইচাৰভাং মানে শুক্লাই নহয়, তেওঁ শুক্লাইৰ কথাহে কৈ আছে, শুক্লাই কেন্দ্ৰীয় অঞ্চলৰ কথা কৈ আছে। 52খন গাঁও আছে। তেওঁ খাতৰবাৰীৰ কাৰণে কি কৰিছে? তেওঁ দেওচুঙাৰ কাৰণে কি কৰিছে? তেওঁ জাবাংপাৰৰ কাৰণে কি কৰিছে? নাই কৰা। অকৰ্মণ্য মানুহক অকৰ্মণ্য ক'বই লাগিব। দুনিয়াৰ মিছা কথা কৈছে। যোৱাকালি শুক্লাই মেডিকেলৰ কথা এটা কৈছে, মই দেখা পাইছোঁ। শুক্লাই মেডিকেলত, মই নামকেইটা লিখি লৈছোঁ, শুক্লাই মেডিকেলত আমাৰ দিনত লাষ্ট অৱস্থাত 4 জন ডক্টৰ আছিল, তেওঁ ডক্টৰ নাই বুলি কৈছে। ডক্টৰ লাচিত বসুমতাৰী, ডক্টৰ দেৱাশিষ নাথ, ডক্টৰ ময়ূৰী শৰ্মা আৰু ডক্টৰ দৃষ্টি তালুকদাৰ, 4 গৰাকী ডক্টৰ আছিল। আমি যেতিয়া লাষ্ট আমি শাসনত হাৰিছিলোঁ সেই সময়ত তেওঁৰ দিনত গ'ল। লাচিত বসুমতাৰী বহুত ভাল ডক্টৰ আছিল, তেওঁৰ অকৰ্মণ্যতাৰ কাৰণে লাচিত বসুমতাৰীৰ পৰা যাব লগা হ'ল। ৰণেন্দ্ৰ নাৰ্জাৰী ঔবাৰীৰ কাৰণে কি কৰিছে? ৰণেন্দ্ৰ নাৰ্জাৰী আমি কম, ৰণেন্দ্ৰ নাৰ্জাৰী গাঁৱত ৰণেন্দ্ৰ নাৰ্জাৰী যিটো ৰাস্তাৰে অহা যোৱা কৰে আমি বনাইছোঁ, গণেশ কছাৰীয়ে বনাইছে। ঔবাৰী গাঁৱত তেওঁ কি কৰিছে? 1 টকাৰ কাম দেখুৱাই দিয়ক, অকৰ্মণ্য নহয় নেকি? আজি ৰাস্তাটো চাওক, ৰাস্তাৰ অৱস্থা চাওক, কাম কৰাৰ কাৰণে দেখুৱাই দিব লাগে। 1 বছৰ 1.5 বছৰ ধৰি ৰাস্তা বেয়া, বাছ পৰ্যন্ত বজি যায়, তেওঁলোকে দেখা নাপায়। আৰু যিদিনা আমি ৰাস্তাৰ গাঁটাকেইটা মাৰোঁ, তেওঁলোকে প্ৰতিযোগিতা কৰি 11টা-12টা বজাত 2 ডাম্পাৰমান চেন কেবল পেলাই ৰাস্তাৰ গাঁটা মাৰা কাম আৰম্ভ কৰে। অকৰ্মণ্য নহয় নেকি? বিনিময়ত গঢ়া আমাৰ বিটিচি, এই বিটিচিত শ্বহীদৰ নামৰ পাৰ্কত আমি ব্যৱসায় চলিব নিদিম। আমি শুক্লাইচাৰভাঙত গণেশ কছাৰী ডাঙৰীয়া অহাৰ লগে লগে সেই পাৰ্ক আমি ইতিমধ্যে ফ্ৰী কৰিম, ৰাইজক কৈ আছোঁ। হয়তো আমি সমষ্টিৰ বাহিৰৰ ৰাইজৰ পৰা অকণমান আমি বিবেচনা কৰিম কথাটো। তেওঁ তাতকৈ আৰু বেছি কি ক'ব পাৰে? তেওঁৰ ধাৰণাই সেইটো। তেওঁ তাত কৰোৰ টকা বুলি শুনিছোঁ মই, কৰোৰ টকাতকৈ বেছি টকাৰে তেওঁলোকে কিবা কৰিলে, বাউণ্ডাৰী ৱালবিলাক দিলে, গেটবিলাক ওখ কৰিলে, মানুহৰ পৰা পইচা ল'লে, বেলেগ কি কৰিছে? পাৰ্কত ইমান ওখ দেৱালৰ প্ৰয়োজন নাই নহয়। আমি পাৰ্কত দেৱাল আমাৰ দিনতো আছিল, পাৰ্কৰ সেই দেৱালেৰে যাতে গৰু ছাগলী পাৰ হ'ব নোৱাৰে, ফ্ৰী আছিল। হয়, তেওঁ চিষ্টেমেটিক কৰিছে। তেওঁ ছিজন ফ্লাৱাৰ ফুলাব জনা মানুহ, তেওঁ অলপ মালিৰ কামটো জানে, সেইকাৰণে তেওঁ ফুল ফুলাব জানিছে। আমি অলপমান এইবিলাকত বৰ বিশেষ মাথা মৰা নাছিলোঁ। হয়, তেওঁক স্বীকাৰ কৰিছোঁ, তেওঁ পাৰ্কত ফুল ফুলাইছে, ভাল লাগিছে।
প্ৰথমতে মই আপোনালোকক শুভেচ্ছা জনাইছোঁ। আজি এই পবিত্ৰ মুহূৰ্তত আজি গণেশ কছাৰী ছাৰৰ এই প্ৰেক্ষাগৃহত আমি প্ৰায় মোৰ সৈতে প্ৰায় 40জনতকৈও অধিক সতীৰ্থক UPPL সতীৰ্থক লৈ আমি UPPL দলত আজি যোগদান কৰিলোঁ। ইয়াৰ বহুত আৱেগ অনুভূতি বিৰক্ত আছে এই দলটোৰ প্ৰতি। আমি UPPL দলটো প্ৰতিষ্ঠা কালৰ পৰা শুভাকাংক্ষী আছিলোঁ আৰু সেই দলটোক বিগত দিনবোৰত যেতিয়া তাৰমানে নিৰ্বাচনী হৈছিল তেতিয়া এই দলটোৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস লৈ আমি এই দলটোৰ হৈ কাম কৰিছিলোঁ। কিন্তু কথা হৈছে কি এইটোৱে, এই দলটোৱে সেই নিৰ্বাচনী মুহূৰ্তত যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দিছিল, দলীয় কৰ্মীসকলক যি ধৰণে এটা ভোট এটা পৰিৱৰ্তন এটা সংস্থাপনৰ কথা কৈছিল, সামগ্ৰিকভাৱে গোটেই BTCত প্ৰতি ঘৰ ভোটাৰক 1 বিঘাকৈ মাটিৰ পট্টা দিম বুলি তেখেতসকলে কৈছিল। মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড গঠন কৰিম বুলি কৈছিল। কোচকলিতা সন্মিলনী মাইনৰিটি বোৰ্ড গঠন কৰিম বুলি কৈছিল। গোৰ্খা বোৰ্ড গঠন কৰিম বুলি কৈছিল। বিভিন্ন শিতানত এই চৰকাৰখন সামগ্ৰিকভাৱে ব্যৰ্থ হৈছে আৰু এই দলৰ কেন্দ্ৰীয় নেতৃত্বই তৃণমূল পৰ্যায়ৰ লগতে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ কিছু সংখ্যক দলীয় কৰ্মীক, যেনেকৈ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্টে হওক বা এক্সিকিউটিভ মেম্বাৰকে হওক বা ব্লকৰ কিছু সংখ্যক কৰ্মীক তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নাপালোঁ। আৰু লগতে এই চৰকাৰখনৰ জৰিয়তে আমাৰ দেওচুঙা সৈতে গোটেই সামগ্ৰিকভাৱে গোটেই শুক্লেশ্বৰ চাৰভাঙত কোনো ধৰণৰ উন্নয়নৰ কাম কাজ কৰাত তেখেতসকলে ব্যৰ্থ হৈছে। যাৰ পৰিণামত নেকি আমি সামগ্ৰিকভাৱে দেওচুঙা অঞ্চল আৰু শুক্লেশ্বৰ চাৰভাঙ অঞ্চলৰ ৰাইজে আমি বিগত অনাগত দিনত আমি এই গণেশ কছাৰী ছাৰৰ জৰিয়তে আমাৰ অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ কামনা কৰিছোঁ আৰু এই দলটোৰ নীতি আদৰ্শ আমি যথেষ্ট ভাল পাইছোঁ। আগতেও এই গণেশ কছাৰী 15 বছৰ শাসনকাৰী যথেষ্ট আমাৰ এই অঞ্চলত উন্নতি কৰিছে। দেওচুঙা দলত 16খনকৈ দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন ৰাস্তা পদূলি কালভাৰ্ট ইত্যাদি বনাবলৈ সক্ষম হৈছে। বিভিন্ন জাতি জনগোষ্ঠীক আৰ্থিক সুৰক্ষা আৰ্থিক নিৰাপত্তা দিবলৈ গণেশ কছাৰী ছাৰে সক্ষম হৈছে। গতিকে এইবিলাক গণেশ কছাৰীৰ বিগত দিনৰ যিবিলাক কাম কাজ, সেই কাম কাজৰ প্ৰতি আমি আস্থা আৰু বিশ্বাসত লৈ আমি এই দলটোক আজি আকোৱালি লোৱাৰ কাৰণে সক্ষম হ'লোঁ। গতিকে BPF জিন্দাবাদ। আপুনি কি পদত আছিলে? মই তামোলপুৰ ডিষ্ট্ৰিক্ট UPPLৰ এক্সিকিউটিভ মেম্বাৰ, লগতে গুৰেশ্বৰ ডেভেলপমেণ্ট ব্লকৰ স্পেচিয়েল চেচন মেম্বাৰ আছিলোঁ। মোৰ নামটো চাহাবুদ্দিন আহমেদ।